ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনীৰ উদ্যোগ পানেৰীত ৬ষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন সমাপ্ত। যোৱা ১১ আৰু ১২ ফেব্ৰুৱাৰীত স্বৰ্গীয় ৰজনী বৰুৱা সৌৰণী ক্ষেত্ৰ উত্তৰ খ্ৰীষ্টানপাৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় দ্বিবাৰ্ষিক অধিৱেশন, য'ত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে এখনি মুকলি সভাৰো আয়োজন কৰে, য'ত উপস্থিত থাকে সদৌ কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ লগতে প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল। উক্ত সভাতে সদৌ কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে চৰকাৰে কোচ ৰাজবংশীসকলক প্ৰতাৰণাৰ অভিযোগ তুলি কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বৰ্তমানৰ বিজেপি চৰকাৰখনক কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ নামত কেৱল ৰাজনীতিহে কৰিছে। আচলতে পূৰ্বৰ চৰকাৰৰ দৰে বৰ্তমান চৰকাৰখনৰো কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ কৰাৰ কোনো সদিচ্ছা নাই বুলি অভিযোগ উত্থাপন কৰে। আছে গতিকে আমাক অসমত থকা কোচ ৰাজবংশীসকলক এক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ বাদ বাহিৰে অন্য নহয়। আমাৰ মাজত বিভেদ সৃষ্টি কৰা আমি নৱেম্বৰ মাহত যেতিয়া 4টা ধাৰাবাহিক আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিলোঁ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্বত। তাৰ পৰৱৰ্তী সময়ত আপোনালোকে দেখিছে যে মিডিয়াত আমি দেখিবলৈ পাইছোঁ যে কমতাপুৰ ৰাজ্য গঠন আৰু কমতাপুৰ পুনৰ ইউনাইটেড টেৰিটৰী UTDR যি প্ৰচাৰ মাধ্যমৰ ব্যাপক প্ৰচাৰ হ'ল, সেইটো কোনোবা এটা আমাক মানসিকভাৱে ভাগ ভাগ কৰা উত্তৰ বংগৰ লগত অসমৰ কোচ ৰাজবংশীসকলক অসমত বসবাস কৰি থকা অবিভক্ত জিলা কোচ ৰাজবংশী আৰু বাকী অসমত বসবাস কৰি থকা কোচ ৰাজবংশীসকলক যদি বিশেষকৈ BTAD ভূমিৰ সমস্যা যিখিনি আছে বিশেষকৈ ভাবে এই ভূমিখিনি সমস্যাখিনি আমাক সমাধান কৰিব লাগিব। ইয়াত যিখিনি সা সুবিধা চাকৰি বা শিক্ষানুষ্ঠানৰ সা সুবিধাৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলক যিখিনি সা সুবিধা পাব লাগে সেইখিনি যদি পোৱাৰ ক্ষেত্ৰত আগৰ দৰে আমি প্ৰতাৰিত হ'ব লাগে, তেতিয়াহ'লে আমি কিন্তু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীত ৰাজনৈতিকভাৱে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিম। BTADত বিশেষকৈ আমি যিকেইটা ছিট আমি পাব লাগে সেইকেইটা ছিটত আমাক আহি থকা সময়ত ডিলিমিটেশ্যন হ'ব, 40টাৰ পৰা 60টা ছিটলৈ যি পৰিৱৰ্তন হ'ব, সেই ক্ষেত্ৰত কোচ ৰাজবংশীসকলৰ ক'ত কেনেকৈ সংৰক্ষিত হ'ব এইখিনি স্পষ্ট বিশেষকৈ আমাৰ ৰাজ্য চৰকাৰ আৰু BTAD চৰকাৰে স্পষ্ট কৰিব লাগে। আহি থকা দিনত আমি সেইকাৰণে আমি সংকল্প লৈছোঁ জাতিটোক ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰাৰ, আৰু ইতিমধ্যে আমি ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত নোহোৱাৰ কাৰণে আমি বহুখিনি লাঞ্ছিত বঞ্চিত হৈছোঁ। আজি চিলাৰাত বিশ্বৰ লাচিত বৰফুকনক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিলে। এইবাৰতো অসম চৰকাৰে যিটো চৰকাৰে কাৰ্যসূচীয়ে নকৰিলে, আমি আমাৰ সন্মিলনী বা জাতীয় সংগঠনখিনিত বাহিৰে কোনেওতো চিলাৰায় দিৱস পতা নাই অসমত। লাচিতকতো বিভিন্ন দল সংগঠনে আজি লাচিত দিৱস পালন কৰে, চুকাফা দিৱস পালন কৰে বা অন্যান্য তেওঁলোকৰ মেডাম মেফি পালন কৰে, কিন্তু অসম দিৱস হিচাপে চুকাফাকো আমি কোচ ৰাজবংশী সংগঠনবিলাকে আমি পালন কৰি আহিছোঁ, লাচিত দিৱসো পালন কৰি আহিছোঁ। দুৰ্ভাগ্যৰ কথা অসমৰ জাতীয় সংগঠনবিলাক ডাঙৰ ডাঙৰ যিবিলাক জাতীয় সংগঠন আছে সেইবিলাকে লাচিত দিৱস চিলাৰায় দিৱস পতা আমি দেখা নাই। অসম চৰকাৰৰ তেনেকুৱা ধৰণৰ আগ্ৰহ দেখা নাই যে ক'ৰবাত চিলাৰায়ক প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ আগত লৈ যোৱাৰ ক্ষেত্ৰত আমি দেখা নাই। এইবিলাক যেনেকৈ আমাক অৱহেলা কৰিছে বিভিন্ন সময়ত জাতিটোৰ যিবিলাক দীৰ্ঘদিনীয়া সমস্যা, কোচ ৰাজবংশী অধ্যুষিত যিবিলাক অঞ্চলত আজি বহু লোক চৰকাৰী ভূমিত বসবাস কৰি থাকে, আমাৰ ডিলিমিটেশ্যনৰ সমস্যা আছে, NRCত আমাৰ বহুত লোকৰ নাম নাই, এনেধৰণৰ বহুত দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা, এই সমস্যাবিলাক আগন্তুক দিনত আমাৰ লগত বহি সমাধান কৰিব লাগিব। আৰু আমাৰ যি জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰতো বহু বেমেজালি ভূমিপুত্ৰত হৈছে, এইবিলাকো চৰকাৰে গুৰুত্ব দি আমাৰ লগত আলোচনা কৰিব লাগিব।
গতিকে এইখিনিয়ে মই ইয়াৰ পৰা আহ্বান জনাম যে আমাক যদি ভাগ কৰিম বুলি ভাবিছে, আমাৰ জনজাতিকৰণৰ সমস্যাটো যদি ৰাজনৈতিক সদিচ্ছা প্ৰকাশ নকৰে, তেতিয়াহ'লে চৰকাৰে জানি লওক অনাগত দিনত কিন্তু আমি বিজেপি দলৰ বিপক্ষে সদৌ অসম প্ৰজা জনগোষ্ঠী সন্মিলনীয়ে ৰাজনৈতিকভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে কিন্তু আমি পিছ হুহুকি নৰওঁ। মই ইতিমধ্যে এটা কথাই কৈছোঁ যে অসমত বসবাস কৰি থকা জনগোষ্ঠীসকলক এটা ভাগ কৰাৰ পৰিকল্পনা, অবিভক্ত গোৱালপাৰা জনগোষ্ঠীসকলক আৰু তাৰ বাহিৰৰ অসমত বসবাস কৰা লোকসকলক মানসিকভাৱে আমাক ভাগ কৰাৰ বাবে এইটো এটা প্ৰপোগেণ্ডা আছিল, অপপ্ৰচাৰ আছিল। মিডিয়াত এটা মানে এইটো পূৰ্ব পৰিকল্পিত প্ৰচাৰেৰে এইটো কৰি পিনে আমাক ভাগ কৰি দিয়া হ'ল। নৱেম্বৰ মাহত সদৌ অসম প্ৰজা জনগোষ্ঠী সন্মিলনে 4টা ধাৰাবাহিক আন্দোলন কাৰ্যসূচী লৈছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ জাতীয় সংগঠনবিলাকেও বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী লৈছে। সেই মুহূৰ্ততে এনেধৰণৰ এটা প্ৰচাৰ কৰি দিয়া হ'ল যে 26 জানুৱাৰীত এই ক্ষমতাবোৰ ঘোষণা কৰা হ'ব, বিৰোধী কৰা হ'ব। উত্তৰ-বংগৰ লোকসকল আৰু অসমৰ প্ৰজা জনগোষ্ঠীসকলৰ মাজত ভাগ কৰি দিয়া হ'ল। জীৱন সিংহক এক মূল সুঁতিলৈ ঘূৰি অহাৰ নামত তেখেতক ভাৰত চৰকাৰে আলোচনা মঞ্চলৈ আনিলে আৰু আমি দেখিছোঁ যে এক সম্পূৰ্ণ অসন্মানজনক, কোনো ধৰণৰ সন্মান জীৱন সিংহক দিয়া নাই। আৰু আজিৰ তাৰিখত তেখেতক কোন ৰাখিছে, কি ৰাখিছে অসম চৰকাৰ বা ভাৰত চৰকাৰে কোনো ধৰণৰ ইয়াত তথ্য প্ৰকাশ কৰা নাই। গতিকে আমি দাবী জনাম যে এক সন্মানজনকভাৱে জীৱন সিংহৰ লগত আলোচনা হ'ব লাগে আৰু বিষয়টো স্থায়ী সমাধান হ'ব লাগে। আজিৰ এই অধিৱেশনস্থলীত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।